তো নমস্কাৰ বন্ধু বান্ধৱীসকল, এই যে আমি সচৰাচৰ ঘৰৰ পৰা ওলাই গ'লে কিছুমান অমানৱীয় ব্যৱহাৰৰ মই দেখাই দিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, এই যে আমি ঘৰৰ পৰা সচৰাচৰ ওলাই গ'লে কিছুমান অমানৱীয় ব্যৱহাৰ দেখিবলৈ বা শুনিবলৈ পাওঁ। যেনে ধৰি লওক, ঐ ৰিক্সা, ঐ ঠেলা, এনেধৰণৰ কিছুমান আমি ব্যৱহাৰ দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ। আচলতে এইবিলাক আমি এই যে ৰিক্সা চালক বা ঠেলা চালকসকলক আমি এনেধৰণৰ ব্যৱহাৰ নকৰিলে নহয়নে? বা তেওঁলোকক আমি ঐ ককাইদেউ বা ও ভাইটি এনেধৰণে মাতবোল কৰিব নোৱাৰোঁনে? নিশ্চয় পাৰোঁ, কিন্তু আমি কৰিব নিবিচাৰোঁ। গতিকে মই সেইটো কথাই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে আপোনালোকৰ উঠি অহা নৱপ্ৰজন্মক এইবিলাক আপোনালোকে আনুষ্ঠানিক শিক্ষা দিয়াৰ উপৰিও এইখিনিত অলপমান নীতি শিক্ষা বা ব্যৱহাৰিক শিক্ষা দিয়া খুব উচিত। কাৰণ যিজন ৰিক্সা চালকে বা ঠেলা চালকে সেইখিনি কাম কৰি আছে, তেওঁলোকে ঘৰখন পোহপাল দিবৰ বাবেহে অন্য কোনো ৰাস্তা নাপায়হে তেওঁলোকে এনেধৰণৰ কামবিলাক কৰিবলৈ আহে। আৰু তেওঁলোকে সেইখিনি কাম কৰাৰ বাবেও আমাৰ যথেষ্ট সুবিধা হয়। গতিকে তেওঁলোকক আমি তেনেধৰণৰ ব্যৱহাৰ কৰাটো মোৰ মতে একেবাৰে অনুচিত। কাৰোবাৰ ক্ষমতা বা দৰিদ্ৰতা বা নিৰক্ষৰতাৰ সুবিধা লৈ এনেধৰণৰ কাৰোবাৰ দৰিদ্ৰতা কাৰোবাৰ ক্ষমতা বা দৰিদ্ৰতা বা পদবী চাই মানুহক ব্যৱহাৰ কৰাটো একেবাৰে অনুচিত। সকলোকে যোনে যিয়ে কাম নকৰক কিয় সকলোকে সমান চকুৰে চাব লাগে বা সমানে ব্যৱহাৰ কৰাটো উচিত বুলি মই ভাবোঁ। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।